Hello everyone, good morning. My name is Sumi. নতুন এটা ভিডিওত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছো বাৰু। কিন্তু হলো ইমান ভাল নহয়, গাটো অকনমান বেয়া আৰু এজনে অকনমান ফুৰি আহিলগে। মই অকনমান ফুৰিবলৈকে ওলাই আহিছো। ফুৰা এতিয়া সময় নাই, হলো অকনমান ওলাই আহিছো। 7টা বাজি পাৰে হবলে বলে 8টা বাজিলে। হলো অকনমান ৰাতিপুৱা গাছা বেয়া লাগি থাকিলে খুচকাহি দিলে অকনমান ভাল লাগিব বুলি ওলাই আহিছো। ভাল লাগিব বুলি ওলাই আহিছো আৰু আপোনালোককো দেখাইছো। এই সব ইমান ধুনিয়া এনেকে সবফালে যদি সেউজীয়া হয় মনচন বিলাক ভালে লাগে। আৰু আমাৰ এফালে সবফালে পথাৰে আছে। এফালে সবফালে পথাৰ। যেতিয়া ধান পকিব তেতিয়া আৰু বেছি ভাল লাগে। ধানৰি মাজে মাজে গৈ থকা নিচিনা লাগে। ভাল লাগে। এপিনো দুইটা সাইডে এপিনো আৰু এপিনো অকনমান উলাই আহি গৈ মুখ চুখ ধুই চাহটা খাই ফ্ৰেছ হৈ আপোনালোকক আকৌ লগ পাই আছো। আৰু আপোনালোকে মোৰ ভিডিও বিলাক চাই কেনেকুৱা পায় কবচোন। আজা নেলুকি নানা নেলুকি বল আমি যাওঁগে। হ'ব দেখিছে কেনেকে ধৰি আছে দেখিছে। হ'ব যাওঁগে। অকনমান ওলাই কৰি খোজকাঢ়ি পিনি এতিয়া যাওঁ চাহটা খাওঁগে আৰু চাহটা খাই পিনি ফ্ৰেছ হৈ গা পা ধুই আকৌ লগ পাই আছো। পটককে মনত পৰিলে আজি লোকেল মাছ আছে আৰু মাছৰ লগত মানে ভেদাইলতা খাম বুলি মনতে ভাবিলো। সেইটো কাৰণে বাৰীতে আহিছো ভেদাইলতা নিবলৈ। অকণমান ভেদাইলতা অকণমান চাওঁ, চাই পিনি মাছৰ লগত জোল বনাই খাওঁ। ভেদাইলতা আৰু মাছ ভেদাইলতা ছিঙি আছো। গা পা ধুই আজৰি হৈ আহি প্ৰথমতে মই ভেদাইলতাখিনি পিচি ললো আৰু আনফালে মায়ে মাছ ফ্ৰাই কৰি থৈ দিলে আৰু মাছ ফ্ৰাই কৰা তেলখিনিতে মই ভেদাইলতাখিনি ভাজিম। বৰ বিশেষ তেলো নালাগে আৰু ইয়াত মই নহৰু দুটা থেতালি দি দিছো আৰু পিঁয়াজ একোৱে নিদিওঁ। ভেদাইলতাখিনি দি দিলোঁ আৰু অকণমান ভাজি তাৰপিছত পানী দি দিম। পানী দিয়ে দিলোঁ মই আৰু বিশেষ ভাজি থাকিব নালাগে। ভাজি থাকিলে মোৰ কিবা তিতা লাগে। আৰু পানীখিনি দিয়াৰ পিছত এতিয়া যেতিয়া উতলতা আহিব তেতিয়া মই মাছকেইটা দি দিম। মাছ দি দিলোঁ। এতিয়া হৈ গ'ল আৰু পেনখনৰ পৰা কাঢ়ি মই টিফিন এটাত মই ধুনীয়াকৈ ভেদাইলতাখিনি ধুনীয়াকৈ ৰাখি ল'লোঁ।
Hey guys, good evening. এতিয়া আমি আহি আছো বুকাখাটলে বুলি আৰু নতুনকে এটা শপিং মল খুলিছে তাকে চাম বুলি আহিছো আৰু মই চাম লগতে আপোনালোককো দেখাম বুলি মই ভাবিছো আৰু কেনেকুৱা পায় আপোনালোকে কমেন্ট কৰি জনাবচোন ঠিক আছে মই গৈ লওঁ তাৰ পিছত আপোনালোকক মই দেখাই আছো এইখন এম বাজাৰ নতুনকে খুলিছে ন Hello. तुम तलत टीचर बस्तु আছে আৰু আমাৰ কাৰণে নবনিকা ওপৰতে যাব ওপৰতে আছে আমাৰ কাৰণে ওপৰত আছে ওপৰলৈ আহি আছো তলত 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 কিডছৰ বস্তু আছে সঁচাকৈ বস্তুখিনি একেবাৰে চাবলগীয়া মানে একদম এইটো চালে সিটো লৈ যাওঁ তেনেকুৱা নিচিনা লাগিছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন ৰাখিছে পুৰা জ্বলা দিলে পাই এইটো জালমুড়ি খাই আছো আৰু বোকাখাটলে আহি পিনি কেঁচা চেনা আৰু জালমুড়ি নাখালে কিবা অহাজনী নালাগে ইয়াতে কৰবাত কিবা এটা খাই যাম বুলি ভাবিছিলো ওলাই আহিছিলো যিহেতু কিন্তু মানে ঘৰত মানুহ নাই সেইটো কাৰণে ঘৰতে যাবগৈ লাগিব আৰু ঘৰতে কিবা এটা মাছ বা মাংস নি পেলাই খামগৈ আৰু হেল্ল' গাইজ মই ঘৰ আহি পালোহি আৰু মই কি ললো তাকে আপোনালোকক মই দেখাব বিচাৰিছো আৰু মই চাওঁ আৰু আপোনালোককো দেখাম আৰু তিনটা টিফিন লৈছো তিনটা টিফিনত এটো অফাৰ প্ৰাইজত আহিছে 99ত তিনটা আহিছে ভালে হ'ব চাগে কেতিয়াবা মাছ এনেকৈ থৈ পিনি ফ্ৰিজত ভৰাই থব পাৰি আৰু কৰবাত কিবা কিবি লৈ যাওঁ বুলি ক'লো অকনমান খাবলৈ লৈ যাব পাৰি দূৰলৈ যাওঁতে ভালে আছে আৰু মোৰ পিংক কালাৰটো বহুতেই মানে ভাল লাগে হেতু কাৰণে মই পিংকে আনিছো এটো হট পিংক হয় বেবি পিংক নহয় 99ত তিনটা পাইছে মোৰ কাৰণে ভাল আৰু পালাজু আনিছো পালাজু আছে 325ত বাই ওৱান গেট ওৱান কাপোৰটো ঠিকে আছে বাৰু একদম নৰ্মেল ইমান বেয়া নহয় এখন বোকাখাটত নতুনকৈ খুলিছে এম বাজাৰ নতুনকৈ খুলিছে কালাৰটো কেনেকুৱা লাগিছে ভালে লাগিছে চাগে ন মোৰ ভালে লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন আৰু এটা হোৱাইট আনিছো কাপোৰটো কিন্তু ভালে আছে দেই মই কাপোৰটো ভাল পাইছো হেতু কাৰণে আনিলো 325ত দুটা পাইছো মানে ৰাফিজৰ কাৰণে ঠিকে আছে আৰু এটা আছে কুৰ্তি ব্লেক কালাৰটো মোৰ বহুতেই ভাল লাগে পিংক ব্লেক আৰু ব্লু হেগিটা মোৰ বহুত ভাল লাগে সাইজটো খালি মই চাবলে নহল ঘপককে লৈ আনিলো এটো এল সাইজৰ গুছি আহিলে আৰু এম এস হেগিটা মানে মোৰ কাৰণে জুখৰে হয় এটো এল সাইজ আহিলে অকনমান চিলাব লাগিব মই আপোনালোকক কেতিয়াবা পিন্ধি পেলাই বা দেখাম এনেকুৱা কুৰ্তি এতিয়া মানে বহুতে চলিছে এটো বেছি দাম নহয় এটো 645 কাপোৰটো ঠিকে আছে তারপর আছে এটা লিপস্টিক এটা হট পিঙ্ক কিস বিউটি আৰু
এটা হট পিংক হয় বহুতে ভাল লাগে এটো মোৰ এটো কালাৰ নাইকিয়া হৈছিল ঘপকে পালে লৈ গৈছি আহিলো আৰু আজিলৈ ইমানখিনিয়ে বজাৰ কৰিলো এনে ওলাই গৈছিলো ঘপকে ভাবিলো বজাৰ কেটামান কৰিয়ে নিও আহিছো যেতিয়া এনে সোমাই পেলাই ওলাই আহিবলে বেয়া লাগে নহয় জানো আৰু হেগিটাকে লৈ আনিলো আকৌ যাম আৰু এখন খুলিছে তাতে বুকাখাটতে আৰু আমাৰ ইয়াত মানে শপিং মল নাছিলে গোলাঘাট যাব লাগে নহলে জৰহাট যাব লাগে আৰু এতিয়া মানে আমাৰ ঘৰৰ পৰা বুকাখাটলে অকনমান সিধা হয় ৰাস্তাটো একানে গৈ ভাল লাগে আৰু এতিয়া আমাৰ কাৰণে বহুতেই সুবিধা হৈছে আৰু গপিনিটা শপিং কৰিব পাৰিলে হয় আৰু মেইন পইচাটোহে দৰকাৰ ন হেয়া আৰু চাও পূজাত কি লব পাৰো এতিয়া পূজা আহিছেহে এনে ওলাই গৈছিলো ঘপকে কেটামানকে বজাৰ কৰিলো তাৰ পিছতে আৰু যিমান পাৰো কৰিম আৰু আপোনালোককো দেখাম ঠিক আছে এতিয়া মই ভাত পানী বনাওঁগে ভাত মানে বনাব লাগিব ঘৰত মানুহ নাই মাও নাই মই বনাবকে লাগিব এতিয়া মাছ অকন লৈ আহিছো তাকে বনাই খাও আৰু আজিলৈ ভিডিওটো ইমান কোনে আছিল যদিও মোৰ ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেন্ট কৰিও জনাব মোৰ ভিডিওবিলাক আপোনালোকে কেনেকৈ পায় আৰু যদিহে মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষত থকা ঘণ্টা বাটনটো প্ৰেছ কৰি দিব তেতিয়া আহিবলগীয়া ভিডিওসমূহ আপোনালোকে পাই থাকিব নহয় জানো আৰু চাবলৈও সুবিধা হ'ব ঠিক আছে তেন্তে গুড নাইট বাই বাই